অসমৰ জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহা এটা ল'ৰা সন্তানৰ পিতৃ হ'ল। এই খবৰটো নিশ্চয় আপোনালোকক দিয়াৰ কোনো প্ৰয়োজনেই নাই। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহাৰ ল'ৰাটোৰ বাৰু আপুনি দেখিলেনে? যদি দেখা নাই, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু নীলোৎপল চলিহাৰ পত্নীয়ে কেনেকৈ বিয়ানাম গাই কণমানিটো খোৱালে চাই লওঁ আহক। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি আপুনি জনাব কণমানিটো দেখাত কাৰ নিচিনা, আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, এতিয়া বলক নীলোৎপল চলিহাৰ পত্নীয়ে কিদৰে নিচুকনি গীত গাই কণমানিটো খোৱালে আমি আগতে চাই লওঁ। হাতৰে ফুলদানি টেবুলত থোৱা, কি ভাল লগা সময়। এওঁ বিয়া নাম গাই গাই তাক টোপনি নিয়াই আছে। একো মোক নালাগে, সকলো আছে, গাভৰু জীৱনটো ঘূৰাই মোক লাগে, গাভৰু জীৱনটো ঘূৰাই ক'ত পাবা, শিৰত সেন্দুৰলে বোৱাৰী হ'লা।